খং আৰু বৰষুণ দুয়োটা ঠিক একে ধৰণৰ। ৰৈ গ'লে বুজা যায় যে কিমান ক্ষতি হৈছে। কোনোবাই দুখ খোজে সংশোধন কৰি দিয়াৰ কাৰণে আৰু কোনোবাই দুখ খোজে অপমান কৰাৰ কাৰণে। কিছুমান মানুহ মনত থকাই ভাল, কিন্তু জীৱনত নহয়। তুমি সেইজন মানুহক সদায় আনন্দত ৰাখিবা, যাক তুমি সদায় আইনাত দেখা পোৱা। যিসকলে সাধাৰণতে কম কথা কয়, তেওঁলোকেই সিহঁতৰ পচন্দৰ ব্যক্তিসকলৰ লগত বেছি কথা কয়। সহজ জীৱন-যাপনৰ বাবে কঠিন মানসিকতাৰ প্ৰয়োজন। প্ৰতিশোধ সকলোৱে নলয়, কোনোবাই হাঁহিমুখে সহ্য কৰি লয়, কাৰণ প্ৰতিশোধ ল'বলৈ কোনো শক্তিৰ প্ৰয়োজন নহয়। কিন্তু সহ্য কৰিবলৈ অতিৰিক্ত ধৈৰ্য লাগে, আৰু সেইটো সৰু মনৰ মানুহে কেতিয়াও নোৱাৰে। যিবোৰ বস্তু অতি সহজেই পোৱা যায়, সেইবোৰ বস্তু বেছিদিন নিটিকে। আচলতে সহজে পোৱা কোনো বস্তুৱে ভাল নহয়। কোনোবাই যদি তুমি কৰা অভিমানৰ ভাষাই বুজিব নোৱাৰে, তেন্তে তাৰ বাবে বেকাৰ আৰু অভিমান কৰিবলৈ নাযাবা। জীৱনত হয় কিবা শিকা বা নিশিকা, কিন্তু কিদৰে টকা উপাৰ্জন কৰিব পাৰি সেয়া শিকিবা। এতিয়াৰ ভাল পোৱা কলগছ দি ফাৰ্নিচাৰ বনোৱাৰ দৰে। কেতিয়া যে ভাঙি যায় সেয়া কোনেও ক'ব নোৱাৰে। জীৱনৰ প্ৰতিটো খোজ বহুত সাৱধানে আগবঢ়াব, কাৰণ বহুতে অপেক্ষা কৰি আছে আপোনাৰ মাত্ৰ এটা ভুল ধৰাৰ বাবে। যিয়ে আনক কষ্ট দিব নোৱাৰে, সি নিজেই বেছি কষ্ট পায়। মানুহে অভিমানত নিজৰ ক্ষতি কৰে আৰু খঙত আনৰ ক্ষতি। কিছু মানুহে সম্পৰ্কক বচাই ৰাখে আৰু কিছু সম্পৰ্কই মানুহক বচাই ৰাখে। দেহৰ ছাল বগা হ'লেই মানুহ ধুনীয়া নহয়, মানুহ ধুনীয়া হয় তাৰ চৰিত্ৰত।